Welcome back Mahmadur Vlogs. আজি আপোনালোকক বয়া মাইক্ৰফোন এটা আনবক্সিং কৰি দেখুৱাবলৈ ওলাইছোঁ যিটো আপোনাৰ যিবিলাক মানুহে ইউটিউব নিজৰ চেনেল আছে ইউটিউবাৰ তেখেতৰ কাৰণে এইটো বহুত ধুনীয়া বহুত ভাল বস্তু বহুত হেল্পফুল বস্তু এইটো মই আজি আপোনালোকক আনবক্সিং কৰি দেখুৱাবলৈ ওলাইছোঁ বলক প্ৰথমতে আনবক্সিং কৰি চাওক কেনেকৈ পেকিংটা আছে মই এইটো অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইটো ব্লেড এতিয়া আনবক্সিং কৰোঁ গোটেইখিনি বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ চাওক এইটো কিমান ৱাইট কিমান দাম আৰু মই আমাজনৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ গোটেইখিনি ডিটেইলছ ইয়াত আছে আপোনালোকে চাব পাৰে আৰু মই ইয়াত কি এবাৰ কিবা কিবি এডভাৰটাইজ আছে আপোনালোকে চাব পাৰে আমাজন চাওক এতিয়া আপোনালোকক বলক We'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. বয়া লিখা আছে লেদাৰৰ বেগ কিমান ধুনীয়া বেগ আপোনালোকে চাব পাৰে ৱাও বহুত ধুনীয়া এতিয়া বস্তুটো কেনেকুৱা গোটেইখিনি বস্তু উলিয়াই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ কি আছে চাওক এইটো লেদাৰৰ বেগ অৰিজিনেল লেদাৰ হ'ব পাৰে অৰিজিনেল নহয় যিয়ে নহওক বহুত ধুনীয়া বেগ এইটো এটা আৰু এইটো হ'ল ফাইনেলি এইটো জানেতো আপোনালোকে যদি কোনোবাই জানে কমেণ্ট কৰি জনাব আৰু এইটোৰ ভিতৰত আপোনালোকে এটা বেটাৰী আছে আৰু এইটো কভাৰটো আছে আৰু এটা কিট আছে মানে DSLR লগোৱা এটা কিট আছে আৰু আপোনালোকে ইয়াত লগাব পৰা কিবা মানে আপোনাৰ ক্লিপ সিস্টেমৰ কিবা এটা আছে ইয়াত লগাব পৰা আৰু যিডাল মাইক্ৰফোনৰ যিডাল ওয়্যাৰ চাওক না কিমান ডাঙৰ নহ'লেও 5 মিটাৰ হ'ব 5 মিটাৰ হ'লে কিমান দূৰত যাব আপোনালোকে চাব পাৰে আৰু এইটো হ'ল এইটো স্পিকাৰ হয় এইটো স্পিকাৰ আৰু এইটো আপোনালোকে মোবাইলত লগাব পাৰিব যিকোনো মোবাইলত ছাপোৰ্ট কৰিব প্লাছ আপোনাৰ DSLR কেমেৰাত লগাব পাৰিব আপোনালোকে এটা কিনি দুয়োটা কাম কৰিব পাৰিব আৰু এইটো ইয়াত আপোনালোকৰ কেইবাটা সুইচ আছে এই সুইচটো হ'ল আপোনালোকে এটা যদি কেমেৰাত লগাই DSLR কেমেৰাত এইটো কেমেৰা হয় এইটো কেমেৰা আৰু এইটো অফ আৰু এইটো স্মাৰ্টফোন মানে তিনটা অপচন আছে এতিয়া বলক মই আপোনালোকক দেখাও বেটাৰীটো লগাই চাওঁ কেনেকুৱা কোৱালিটি ভয়েস কোৱালিটি কেনেকুৱা হয় হেতু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো এতিয়া মেইন কথাটো হ'ল আকৌ কাৰেন্ট আহি গ'ল নেকি যেন হক এতিয়া মেইন কথাটো হ'ল বেটাৰীটো লগাই আপোনালোকক অলপ ভয়েস কোৱালিটিটো কেনেকুৱা হেতু আপোনালোকক দেখাবলৈ চেষ্টা কৰো Finding life along the way, melodies we haven't played. No, I don't want no rest. এতিয়া আপোনালোকে চাব পাৰে মই এতিয়া আপোনালোকক মাইক্ৰফোনৰ জৰিয়তে এতিয়া ভয়েস ৰেকৰ্ডিং কৰি আছো আপোনালোকে চাব পাৰে আৰু এটো যেটো ক্লিপ আছে এই ক্লিপটো যেটো আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছো অলপ দূৰত ৰাখি কথা কেনেকুৱা শব্দ এটা হয় আপোনালোকে অধুনি গমেই পালে এতিয়া অলপ দূৰত ৰাখিলে মই অলপ পকেটত ৰাখিছো কিন্তু মই এটো ক্লিপৰ জৰিয়তে আপোনালোকে কি কৰিব চুলাৰ তলতে বা টি-শাৰ্ট শাৰ্টৰ তলত আপোনালোকে কি কৰিব পাৰিব ভিতৰত লগাই দিব পাৰিব দেখাই না যায় ওয়াৰডাল বহুত লম্বা আপোনালোকে এই কৰবা ধৰলক মোবাইলটো এঠাইত ৰাখি 360 ডিগ্ৰী ভিউ যদি দেখুৱাব বিচাৰা পাৰিব আৰু আপোনালোকক কেনেকৈ এইটো ইনষ্টল কৰিব লাগে মই এইটো বস্তু দেখুৱাই আছো আপোনালোকক কৰিছো চাওক ইনষ্টল হৈ গ'ল হেতু সিস্টেমটো বহুত ধুনীয়া সিস্টেম কৰিছে এতিয়া আপুনি এটো য'ত ত'ত ৰাখিব পাৰে আৰু আপোনালোকে ভিডিও ৰেকৰ্ডিং কৰিব পাৰে ভিতৰত যদি সোমাই গৈছে আপুনি এনেকৈ ৰাখি দিয়ক হৈ গ'ল বা এনেকৈ ৰাখি দিয়ক ৰখাটো কেইবাটো সিস্টেম আছে আপোনালোকে ৰাখিব পাৰে চাওক এটা আপোনালোকে কথা পাতি আছো কিমান ধুনীয়া বয়া হেডফোন মাইক্ৰফোন চাওক না কিমান ধুনীয়া আজিৰ ভিডিওটো ইমানলৈকে আপোনালোকৰ ওচৰলৈ লগ হ'ব নেক্সট এটা ব্লগ লৈ আৰু আপোনালোকে টেকনিক্যাল ভিডিও এতিয়া নাপায় আৰু কেইটামান ব্লগ দিয়াৰ পিছত টেকনিক্যাল ভিডিও লৈ আহিম